শৃংখল চলিয়া বোলা যোনটো মাইকীয়ে শৃংখল চলিয়াই নিজৰ ফেচবুক পোষ্টত এইটো দিছে কেলা মাৰৱাৰীয়ে কোবাব তোক বিহাৰীয়ে কোবাব কেলা ভিক্টৰ দাসে একেবাৰে সত্য কথা কৈছে। মই ভিক্টৰ দাসক যদিও সমৰ্থন নকৰোঁ, বৰ্তমান সময়ত ভিক্টৰ দাসে যিটো মন্তব্য কৰিছে মই একমত। কাৰণ এজন ব্যক্তিৰ যদি সৎ মানসিকতা থাকিলে হয় তেতিয়াহ'লে এই ভিডিঅ'টো পোষ্ট কৰাৰ আগত, আপলোড কৰাৰ আগত ছোৱালীজনীৰ মান সন্মানৰ কথা এবাৰ হ'লেও চিন্তা কৰিলে হয়। ছোৱালীজনীয়ে কিন্তু কোনো ধৰণৰ অবজেকশ্যন কৰা নাই, ছোৱালীজনীয়ে কিন্তু কোনো ধৰণৰ আপত্তি কৰা নাই যে ভিক্টৰ দাসে মোক ইমান বেয়াকৈ অত্যাচাৰ কৰিছে, ইমান বেয়াকৈ মাৰধৰ কৰিছে। প্ৰিয় মানুহক কোনোবাই হাত উঠাবই পাৰে, ইয়াৰ ডাঙৰ কথা নহয়। তাত কোনো একেবাৰে বেয়া একোৱেই নাই, নেগলেক্ট একোৱেই নাই। এই ভিডিঅ'টো আপলোড কৰাৰ মানে কি? এই ভিডিঅ'টো শৃংখলে আপলোড কৰাৰ মানে হ'ল শৃংখলে নাৰীক সন্মান কৰিব নাজানে, মহিলাসকলক সন্মান কৰিব নাজানে, আৰু যাৰ কাৰণে এইটো ভিডিঅ' শৃংখল চলিহাই আপলোড কৰিছে। সত্য কথাবিলাক হজম কৰিব পৰা নাই। ভিক্টৰ দাসে যদি কিবা মিছা কথা কৈছে যে আপুনি চান্দা উঠোৱা নাই, আপুনি মানুহৰ পৰা টকা মাৰধৰ কৰি টকা নলয়, নাপিত, গৰীব, দুখীয়া, শ্ৰমিক সেইসকলৰ পৰা যদি আপুনি টকা নলয় তেতিয়াহ'লে আপুনি প্ৰমাণ কৰক। কিন্তু শৃংখল চলিহাৰ সেই সাহস নাই। শৃংখল চলিহাই ভিক্টৰ দাসৰ ভিডিঅ'টো আপলোড কৰি প্ৰমাণ কৰি দিলে যে আচলতেই শৃংখল চলিহা খাৰু পিন্ধা, মেখেলা পিন্ধা মহিলা হয়। ভিক্টৰ দাসে একেবাৰে সঁচা কথা কৈছে। ভিক্টৰ দাসে মাজে সময়ে মদ পান কৰি পিনে সামাজিক মাধ্যমত আহি উদ্ভণ্ডালি কৰি থাকে, যি টি কৰি থাকে, যি টি বকি থাকে। কিন্তু ভিক্টৰ দাসে মদ পান কৰিলেও মাজে সময়ে কিছুমান সত্য কথাবিলাক উপস্থাপন কৰে, সংবাদ মাধ্যমত আহি কিছুমান সত্য কথাবিলাক কোৱাৰ সাহস কৰে। গতিকে আপোনালোকে ভিক্টৰ দাসক সমৰ্থন কৰে নে শৃংখল চলিহাক সমৰ্থন কৰে কমেণ্ট বক্সত জনাব। লগতে আপোনালোকক জনাব বিচাৰিছোঁ, এইজন শৃংখল চলিহাই সাধাৰণ ইউটিউবাৰসকলকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। এজন যুৱক স্ক্ৰীণত চাই আছে, এইজন যুৱকে কৈ আছে যে মোৰ ভিডিঅ' শৃংখল চলিহাই আগে পূৰ্বে লাইক কৰিছে, আৰু যাৰ কাৰণে শৃংখল চলিহাক লগ পাই পিনে যুৱকজনে কৈছিলে যে দাদা আপুনি মোৰ ভিডিঅ' লাইক কৰে, আপুনি মোৰ ভিডিঅ' চায় নেকি? এই প্ৰশ্ন কৰাৰ কাৰণেই শৃংখল চলিহা মদ পান কৰি পিনে যুৱকজনক অত্যাচাৰ কৰিছে। আপোনালোকে শুনক যুৱকজনৰ মুখৰ পৰা। তেওঁৰ পৰা ড্ৰাং কৰি আছে, ড্ৰাং কৰি ভিতৰৰ পৰা আহিলে, তাৰপিছত মোক মাতিলে এনেকা যে মোক চিন নাপায়, কিন্তু মোক বেলেগ এটা বুলিহে আনিলে। মানে আমি 5টা ল'ৰা আছিলোঁ, বাকীকেইটা কেপিচাৰিতে হয়, মই অকল চুকগাঁৱৰ। তো মোক মানে বিকি বুলি মোক মাতিলে, মানে ছটা ডন বুলি। আৰু মই আপোনালোকে ছটা ডনৰ ভিডিঅ' বনাওঁ, আপোনালোকে চবে জানে মোৰ ভিডিঅ' যোনে যোনে চায়। আৰু তেওঁ মানে মোক শৃংখল দাই লাইকো মাৰে মানে মোৰ ভিডিঅ'বিলাক। তো তাক ছটা ডন বুলি মাতিলে। তো মই মানে শৃংখল দাক ভাল বুলি কৈছোঁ, শৃংখল দা আপুনি ছটা দিনৰ ভিডিঅ' চাই নেকি? জাষ্ট মই সেইটো প্ৰশ্ন কৰিলোঁ। তেওঁ মোক ডাইৰেক্ট এটা চৰ মাৰিছে, চৰটো মাৰি কৈছে কাক উপ্লিঙা কৰিছোঁ। মই জাষ্ট তেওঁক ভাল বুলি কৈছোঁ, শৃংখল দা আপুনি ছটা দিনৰ ভিডিঅ' চাই নেকি? জাষ্ট মোৰ কুৱেশ্যন সেইটো আছিলে। তেওঁ মোক লগালগ এটা চৰ মাৰিছে, চৰ মাৰি কৈছে তই উপ্লিঙা কালত কৰিছোঁ। তাৰপিছত মোক উঠুৱাই মেলি আকৌ দুচৰ মাৰিছে। তাৰপিছত মই ক'লো মোক মাৰিছে কেলে, মোক সেইটো কথা কওক। মোক মাৰিছে, তেওঁ পুৰা খাই পিটিং, পুৰা মানে কোনো ৰখাব পৰা নাই। লগতে কৈছে ইয়াত একো ভুল নাই, চবেই কৈছে তাত যে মোৰ গাত একো ভুল নাই, মইতো একো কৰাই নাই, মই জাষ্ট তেওঁক সেইটো প্ৰশ্ন সুধিছোঁ। আৰু তাৰপিছত তেওঁ মোক ভিতৰত বান্ধি থ'ম, মাৰিম এইবিলাক কৈছে। তাৰপিছত তেওঁ লগৰ এটাই মোক চাইডটো অঁতৰাই আনিলে, তাৰপিছত মোক কৈছে যে ভাইটি তুমি যোৱাগৈ, ই মদ খাই আছে। মই ক'লো ঠিক আছে হ'ব দিয়ক, কিন্তু এইটো ভাল কাম কৰা নাই বুলি মই গুচি আহিলোঁ। মাত্ৰ সুধিছিলেহে মোৰ ভিডিঅ' চাই নেকি বুলি, আৰু কথা নাই বতৰা নাই, উৰাই ঘূৰাই মাৰিছে। আৰু এনেকুৱা মদাহীকে বোলে অহা 26 চনত তাৰ পৰা বোলে তেওঁ মানে বিধায়ক হোৱাটো বিচাৰিছে সেই ৰাইজে। এতিয়া আপোনালোকে কওকচোন, শিৱসাগৰ হেন জেগা এখনত, ইমান মানে সুন্দৰ এখন পৰিৱেশ, সুন্দৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই এখনত কেনেকুৱা ধৰণৰ ব্যৱহাৰ পাতি হ'ব লাগে আৰু কেনেকুৱা ধৰণৰ ব্যৱহাৰ চলি আছে, আৰু সেই যুৱকজনৰ মানে কি ভুল আছিলে?